এই ল'ৰাটোৰ মেছেজবোৰে লগত হাঁহিবোৰ কেনেকৈ জানো কঢ়িয়াই আনে, সন্ধ্যাই নিজেও বুজি নাপায়। এবাৰ তালৈ চাই হাঁহিলে তাই। সিও ক্লাছ শেষ হোৱাৰ পাছত শ্বপিং কমপ্লেক্সলৈ ওলাল সন্ধ্যা, এই মাহৰ প্ৰান্তিক দুখন আনিবলৈ। ঘৰত থাকোঁতেই তাই প্ৰতিটো পোষকেই পঢ়িছিল, কিন্তু ইয়াত আহি নোপোৱাই হ'ল। লাইব্ৰেৰীটো চিনি নাপালে। চপকমত বহুত কিতাপৰ দোকান দেখিছে তাই, পাব। তাতেই পাব লাগে। প্ৰিয়াকো লগ ধৰিছিল, বেচেৰীৰ গাটো ভাল নহয়। সন্ধ্যাই নিজেই মানা কৰিলে তাইক। এই অভিমন্যুটোক কৈতো লাভেই নাই। ক্লাছটো শেষ হোৱাৰ লগে লগেই হোষ্টেলত গৈ ভাত এগাল খাই বিচনাত পেট পেলাই শুবলৈ নাপালে মহাভাৰতখন অশুদ্ধ হ'ব তাৰ। নাই, তাই নিজেই ওলাল। সন্ধ্যা, ক্লাছ শেষ? পিছফালৰ মাতটো শুনি ঘূৰি চালে তাই। চন্দ্ৰালী বা আহি আছিল। অঁ, শেষ হ'ল বা। চপকমৰ পৰা আহোঁ, প্ৰান্তিক এখন আনো, তাই ক'লে। বঢ়িয়া, ময়ো যাওঁ ব'লা, জেৰেক্স এটা কৰিবলৈ আছে। চন্দ্ৰালীৰ সৈতেই আগবাঢ়িল সন্ধ্যা। প্ৰান্তিক তুমি মহামায়াতে পাবা। কোনখননো? কি? তুমি এতিয়ালৈকে মহামায়া চিনি পোৱাই নাই? ব'লা, মই তোমাক আজি চিনাকি কৰাই দিম। চন্দ্ৰালী যেন আচৰিত হৈছিল। মহামায়া বুক ষ্টল, ইউনিভাৰ্চিটিখনৰ এখন প্ৰখ্যাত কিতাপৰ দোকান। পিছে কিতাপ কিনোতাতকৈ বেছি মানুহ তালৈ যায় মহামায়াৰ মালিক বকুল দা আৰু প্ৰশান্ত দাৰ সৈতে আড্ডা মাৰিবলৈহে। শ্বপিং কমপ্লেক্সৰ কৰিডৰেদি আগবাঢ়িল সিহঁত। সোঁফালে বিভিন্ন দোকানবোৰ, বাওঁফালে কৰিডৰটোৰ তলত গছবোৰৰ কাষে কাষে অফ ক্লাছ থকাবোৰৰ সৰু সৰু আড্ডা। ইয়াত এইটোৱেই ভাল, বেলেগ থাকক নাথাকক, আড্ডা মাৰিবলৈ ঠাইৰ অভাৱ নাই। কপাৰেটিভ নামৰ দোকানখন পাৰ হৈয়েই আৰু কেইখনমান সৰু সুৰা জেৰেক্স, কিতাপ আদিৰ দোকান, লগতে চেলুন এখনো আছে। চেলুনখনৰ আগৰখনেই মহামায়া। চন্দ্ৰালী সোমাওঁতেই দাদাজনে ক'লে, আজিকালি আমাক পাহৰিলেই আৰু চন্দ্ৰাই। কেলেই পাহৰিম বাৰু, এয়া নতুন মানুহ লৈ আহিছোঁ, মোৰ জুনিয়ৰ সন্ধ্যা। নমস্কাৰ দিলে সন্ধ্যাই। বৰ ভাল দাদা দুজন। কম সময়তেই ঘৰৰ মানুহৰ দৰে হৈ পৰিল। সন্ধ্যাই প্ৰান্তিক পঢ়ে বুলি জানি বৰ ভাল পালে বকুল দাই। আজিকালি তহঁতৰ নিচিনাবোৰে আকৌ মোবাইলতে চিনি পায় আলোচনীতকৈ বেছি, বকুল দাৰ অভিযোগ। তেওঁ সকলোকেই তই বুলিয়ে সম্বোধন কৰে। তই শব্দটোত সঁচাই বৰ আপোন ভাৱ এটা আছে। সন্ধ্যাই এবাৰ কিতাপবোৰ চালে। মহামায়াৰ ভিতৰখন কিতাপেৰেই ভৰ্তি। চাৰিওফালে চকু ফুৰালে সন্ধ্যাই। নানা ধৰণৰ কিতাপ। দোকানখন সৰু, যদিও বৰ আটোমটোকাৰিকৈ ৰাখিছে। বাওঁফালে তলতে আলোচনীবোৰ, বিস্ময়, প্ৰিয়সখী, এইবোৰ যে এসময়ত কম পঢ়িছিলেনে লুকাই লুকাই। সন্ধ্যা, মাতটো শুনিয়ে সন্ধ্যাই মন কৰিলে কাষতে হাতত কিতাপ এখন লৈ ময়ূৰ, কাণত তাৰ চিৰঘূৰিচিত সংগীত হেডফোনডাল। ঐ দেখাই নাছিলোঁ তোমাক। চন্দ্ৰাবা, এয়া মোৰ ক্লাছমেট। সন্ধ্যাৰ কৈ নহওঁতেই চন্দ্ৰালীয়ে কৈ উঠিল, চিনি পাওঁ, ময়ূৰকৃষ্ণ বৰুৱা। আমাৰ বাটৰ নাট এখনত ময়ূৰেও অভিনয় কৰি আছে। তেনেকৈয়ে আখৰাত লগ পাওঁ সদায়। চন্দ্ৰালীয়ে হাঁহি মাৰি ক'লে, ৱাও, আহিয়েই ফিল্ডত নামি গৈছে আমাৰ হিৰো। সন্ধ্যাৰ কথাত হাঁহি উঠিল সকলোৱে। অলপ সময় তাতেই কথা পাতি প্ৰান্তিককেইখন লৈ হোষ্টেললৈ
বুলি আহিল সিহঁত। আকৌ আহিবা দেই বুলি বকুল দাইও বিদায় দিলে। এই আত্মীয়তাবোৰে ঘৰলৈ মনত পেলাই দিলে সন্ধ্যাক। কথা পাতি পাতি পাটকাই হোষ্টেলৰ সন্মুখ পালেহি সিহঁত। পাটকাইৰ কাষতেই নিউ ওমেন্স হোষ্টেল। শ্ৰদ্ধালী তাৰেই আৱাসী। ময়ূৰো পাটকাইৰেই। তুমি অকলে যাব পাৰিবাতো? ময়ূৰৰ কথাত হাঁহি উঠিল সন্ধ্যাৰ। পাৰিম বুলি যাবলৈ লওঁতেই সন্ধ্যাৰ চকুত পৰিল পাটকাইৰ সন্মুখত এজোপা ধুনীয়া নেমু গছ। হোষ্টেলত সন্ধ্যাই আটাইতকৈ বেছি মিছ কৰা এই বস্তুটোৱেই হ'ল নেমু। এতিয়া নেমুকেইটা দেখি ৰ'ব নোৱাৰিলে তাই। বেগটো শ্ৰদ্ধালীবাৰ হাতত দি নামি গ'ল নেমুজোপাৰ ওচৰলৈ। ছিঙিবলৈকে লৈছিল, হঠাৎ চিঞৰ, ঐ চোৰণী, ক'ত চোৰ কৰিবলৈ আহিছ? সন্ধ্যাই ওপৰলৈ চাই দেখে নেমু গছজোপাৰ লগৰ ৰুমটোৰ খিৰিকীখনৰ কাষত অভিমন্যু। এইডাল য'তে ত'তে কেলে ওলাই বাৰু? ক'তনো চোৰ কৰিম, দুটাহে নিম। নোৱাৰ, নুচুবি একদম, সেয়া অকল পাটকাইৰ নেমু। যেনেকৈ কৈছে সি যেন ঘৰৰ পৰাহে আনিছে। ভুৰভুৰাই দুটা নেমু ছিঙি আনিলে সন্ধ্যাই। শ্ৰদ্ধালীহঁতৰ পৰা বিদায় লৈ সোৱণশিৰিত সোমালহি। নেমুকেইটা দেখিয়েই বিদিশাই চিঞৰিলে, আইঐ, পাটকাইজোপাৰ নেমু নেকি? সন্ধ্যাই মূৰ জোকৰাত নিজেই কটাৰী উলিয়াই কাটিবলৈ ল'লে তাই। তেনেতে ৰুমলৈ কোনোবা আহিল। সন্ধ্যা, আমাকো নেমু দিয়া না। প্ৰেৰণা সোমাই আহিল ৰুমলৈ। ৱাও, তই কেনেকৈ গম পালি? নাকটো কম দীঘল নে তোৰ? বিদিশাৰ কথাত প্ৰেৰণাই ক'লে। সন্ধ্যাৰ লগৰ অভিমন্যুৱে ক'লে, মেছেজ দিছে, সন্ধ্যাৰ হাতত নেমু দি পঠাইছোঁ। খাবা। কি? প্ৰেৰণাৰ উত্তৰ শুনি চিঞৰি উঠিল সন্ধ্যাই। এতিয়াই সন্মুখত এই নিলাজ মিছলীয়াটোক পোৱা হ'লে ঠিকছে কোবালোহেঁতেন। ইমান বেছি ফাঁকিবাজ কেনেকৈ হ'ব পাৰে এই ল'ৰাটো? মেছত ভাত খাই থাকোঁতেই ভাতৰ পাতত নেমু দেখি ৰীণাবাই জোকালে, চাবা দেই সন্ধ্যা, পাটকাইৰ নেমুজোপা কিন্তু কালিকা লগা। যিজনী ছোৱালীয়ে খায় তায়েই পাটকাই ল'ৰাৰ প্ৰেমত পৰে হেনো। হাঁহিৰ কোবত ৰ'ব নোৱাৰা হ'ল সিহঁত। এই ৰীণাবাজনীও যে ক'ৰ পৰা এনে এই কাহিনীবোৰ শুনে। প্ৰিয়াৰ গাটো বৰ ভাল নহয়, অলপ জ্বৰ। এনেকুৱা সময়বোৰতে ঘৰলৈ মনত পৰে ছোৱালীবোৰৰ। সন্ধ্যাই বুজি পায়। সেইবাবেই প্ৰিয়াক অকলে এৰা নাই। কিন্তু সন্ধিয়া হোৱাৰ পাছত টেবলেট কেইটামান অনাটো উচিত হ'ব বুলি ভাবিলে তাই। সেই বুলিয়েই ওলাই গ'ল গেটৰ ওচৰৰ ফাৰ্মাচীখনলৈ। গেটৰ বাহিৰৰ পৰিৱেশটো সন্ধিয়া হোৱাৰ লগে লগেই মেলাৰ দৰে হৈ পৰে। একো কাম নেথাকিলেও এন্ধাৰ হোৱাৰ লগে লগে গেট বাহিৰত গৈ দোকানৰ আড্ডাত এটা নামাৰিলে যেন দিনটো আধৰুৱা। হাতত হয় গাখীৰৰ চাহকাপ নহ'লে চিগাৰেট এটা। কিছুমানৰ হাতত আকৌ দুয়োটাই আছে। এই দোকানবোৰতো যেন প্ৰাণ আছে। ইউনিভাৰ্চিটিখনক জীয়াই ৰখাত ইহঁতবোৰেওতো পালন কৰে ভূমিকা। ফাৰ্মাচীত গৈ জ্বৰৰ ঔষধকেইটা লৈ লৰালৰিকৈ আহি আছিল সন্ধ্যা। ঠিক পাটকাই পাইছিল। হঠাৎ বৰষুণ, গাজনি অলপ মাৰি আছিল হয়, কিন্তু এনেকৈ দপদপীয়া বৰষুণজাক আহিব বুলি তাই ভবাও নাছিল। চেহ, বৰ আপদীয়া এই বৰষুণজাক। উপায় নাপাই পাটকাইৰ সন্মুখৰ বাছ ষ্টপটোতেই ৰৈ দিলে তাই। তাইকে ধৰি আৰু দুই এজন আছে তাত। নাই, বৰষুণ ৰখাৰ লক্ষণেই নাই। কি কৰা যায়? সন্ধ্যাই বৰষুণ ভাল পায়, কিন্তু এই ঔষধকেইটা প্ৰিয়াক দিবগৈ লাগে সোনকালে। বহি আছিল কিছু সময়। এনেতে এটি পাতল বাঁহীৰ সুৰ
হয়। পাটকাইৰ পৰাই আহিছে। কোনে বজাইছে বাৰু? এবাৰত তাই হোষ্টেলটোৰ ফালে চালে, নাই, কাকো দেখা নাই। বৰষুণ কমাৰ লক্ষণ নেদেখি তাই অভিমন্যুলৈ ফোন লগালে। কোৱা জান, তাৰ শ্ৰেণী আৰম্ভ। তহঁতৰ হোষ্টেলৰ আগত আছোঁ। ছাতি নানিলোঁ। আনা, মোক থৈ আহিবি। মোৰ ছাতিও নাই অ' দেহা। বিচাৰিতো চা বেলেগৰ তাত। অলপ থাকচোন, ফিল কৰ বৰষুণটোৰ। বেছি দেৰি হ'লে কিবা এটা কৰিম বাৰু। খঙত ফোনটো কাটি দিলে তাই। কিয় এই ল'ৰাটো এনেকুৱা? মাতিবই নালাগে মানে এই চবক। বাঁহীৰ সুৰটো ৰৈ গ'ল। উহ, ৰৈ ৰৈ অশান্তি লাগিছে সন্ধ্যাৰ। নকমাও হ'ল বৰষুণজাক। সন্ধ্যা? কাৰ মাত? কোনফালে? আগবাঢ়ি গৈ দেখে ক'লা ছাতি এটাৰ তলত অনুৰণ। তুমি? আহা, মাতিলে সি। তাইও আগবাঢ়ি আহিল, ছাতিটোৰ তলতে ৰ'ল। লাহে লাহে আগবাঢ়িল সোৱণশিৰিলৈকে। কি ক'ব সন্ধ্যাই? কি কথা উলিয়াব? অনুৰণ নিশ্চুপ হৈ গৈ আছে। তাইও। ছাতিৰ কাষেৰে অহা এচাৰ ৰেকনিবোৰে তাইৰ বাহুটো অলপ তিয়াইছে। হয়তো তাৰো। ছাতিটোৰ ওপৰৰ চেৰ চেৰ বৰষুণৰ শব্দটো চোন আজি ভাল লাগিছে সন্ধ্যাৰ। এয়া কাৰোবাৰ সান্নিধ্যত নীৰৱতাৰ মাজতো সংগীত বাজে। তুমি কেনেকৈ জানিলা মই ইয়াত আছোঁ বুলি? তাই সুধিলে। নাই, মানে এচেঞ্চিয়েলৰ পৰা কিবা এটা কিনিব লগা আছে। ওলাই আহোঁতেই তোমাক দেখিলোঁ। সেই একেই শান্ত সুৰ। কি আছে এই মাতটোত? ইমান প্ৰশান্তি কেনেকৈ? সোৱণশিৰি পালেহি সিহঁত। গোটেই বাটটো অকল সেই দুআষাৰেই কথা। থাকক, মুখ ফুটাই ক'লেহে জানো কথা পতা হয়। নীৰৱতাৰো অৰ্থ থাকে, শব্দতকৈও অধিক মৰ্মভেদী। যাওঁ, মোৰ কাৰণে মিছাতে কষ্ট হ'ল তোমাৰ। হোষ্টেল পাই সন্ধ্যাই ক'লে। একো নাই, কেতিয়াবা কষ্ট কৰিও ভাল লাগে। অনুৰণৰ একেই শান্ত উত্তৰ। ছাতিটো সৰু, তুমি অলপ তিতিলা চাগে। একো নাই, কেতিয়াবা তিতিও বৰ ভাল লাগে। সন্ধ্যাইও একে সুৰতে ক'লে। সি এবাৰ চকুলৈ চাইছিল তাইও। শান্ত চকুযোৰত সন্ধ্যা জিলিকি উঠিছিল। তাৰ পাছতেই গুচি গৈছিল তাই ভিতৰলৈ। চাওঁ বুলিও চাব পৰা নাছিল উলটি। সিও উভতি গৈছিল। অভিমন্যুৱে ফোন কৰিছিল। যাব লাগিব নেকি? তাই ক'লে, আহিলোঁ বুলি। কিয় জানো কিবা এটা ভাল লগাই তাইৰ খং উঠি থকা মনটো শান্ত কৰি দিছিল। বৰষুণৰ মাজে মাজে সোৱণশিৰিৰ কোনোবা ৰুমত স্পিকাৰত বাজি আছিল, বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কয়। অভিমানী দুটি উঠে নিয়ৰৰ কণা সৰাব।